Hello friends, welcome back to my channel. আজি আপোনালোকক এটা অলপ বেলেগ টাইপৰ ভিডিঅ' দেখাম। সদায় ট্ৰেভেল ভিডিঅ' দেখাম। আজি অলপ ইনফৰ্মেটিভ হ'ব ভিডিঅ'টো। আজি আমি এখন গাঁৱত আছোঁ, যিখন গাঁৱৰ মানুহবোৰ সঁচাকৈ বহুত মানে এক্সপাৰ্ট হয় বুলি ক'ব লাগিব। তেওঁলোকে মানে কিমান ধুনীয়াকৈ কাম কৰি নিজৰ জীৱিকা উপাৰ্জন কৰিছে আপোনালোকক দেখাম। গোটেই ভিডিঅ'টো চাই থাকিব আৰু যিসকল নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত বহুত থেংক ইউ। আৰু ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া আমি আছোঁ বাইদেউৰ লগত। বাইদেউ আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম সংযুক্তা বৰা। মই শিৱানী আত্মসহায়ক গোটৰ এগৰাকী সদস্যা। তেওঁ আত্মসহায়ক গোটৰ এগৰাকী সদস্য হয় আৰু গোটবিলাক সকলো চোৱা চিতা কৰে। এওঁ কমিউনিটি ৰিচোৰ্চ পাৰ্চন আৰু তেওঁ এতিয়া জাৰ্চি গৰু মানে ভাল উন্নত জাতৰ গৰুৰ পৰা নিজৰ মানে কৰ্মটো আগবঢ়াই নিছে। গোটেইখিনি আপুনি প্ৰথমৰ পৰা কেনেকৈ আৰম্ভ কৰিছিল? মই প্ৰথমে 2011 চনত গোটৰ পৰা পইচা লৈ এজনী গাই আনিছিলোঁ। এজনীৰ পৰা আৰম্ভ কৰিছিলোঁ। তাৰপিছত নেক্সট ইয়েৰত আকৌ এজনী ভৰালোঁ। তাৰপিছত আৰু মই গৰু মানে হেৰি কৰা নাই আৰু কিনা নাই। টোটেল কিমান আছে আপোনাৰ? মোৰ এতিয়া 14জনীমান আছে। 14জনীমান আছে ন? ডেইলি আপোনাৰ কিমান লিটাৰকৈ প্ৰডাকশ্যন হয়? 60 লিটাৰ যায়। 6জনী খীৰাই আছোঁ এতিয়া। 6জনী খীৰাই আছে আৰু তেনেকৈ 60 লিটাৰকৈ হয়। আৰু পাৰ লিটাৰ আপোনালোকে কিমান লয়? আমাৰ ইয়াৰ পৰা 44কৈ উঠায়। আৰু ফিৰাই মেলা আপুনি নিজে কৰে? ঠিকে আছে। বাকী আপুনি এনে কিবা অসুবিধা পাইছে নেকি? ইমানখিনি কাম অকলে চম্ভালিলে কিবা মানে এনে সহায় কৰে। অলপ অসুবিধা হৈছে আৰু মানে কি পইচা নাইকিয়াৰ পৰা আৰম্ভ কৰা যেতিয়া এতিয়ালৈকে মানুহ মানে লৈ পেলাই কৰিব পৰা হোৱাগৈ নাই আৰু। নাই, আপুনি যদি এনেকৈ লাগি থাকে আপোনাৰ হৈ যাব। আৰু আপুনি কামটো কৰি নিজে যেতিয়া সুখী হৈছে আপোনাৰ লাভো হৈছে বহুত, হয়নে? লাভ হৈছে আৰু পৰিয়ালটো চলি আছে যে তেনেকৈ চলি আছে। আৰু বেলেগ আপোনালোকৰ বেলেগ আছে নেকি? বেলেগ আমাৰ নাই আৰু খেতি বাতিও নাই, অকল আমাৰ গৰুতে আপোনালোকৰ মানে হৈ আছে। আপোনাৰ ল'ৰা ছোৱালী? মোৰ ল'ৰা এটা ছোৱালী এজনী। তেওঁলোক পঢ়ি আছে ন এতিয়া? ছোৱালী ক্লাছ 6ৰ, ল'ৰা এইবাৰ প্ৰথমতে পঢ়ে। চব মানে ঘৰৰ গোটেই খৰচ পাতি আপোনালোকৰ ল'ৰা ছোৱালী স্কুল ফিজৰ পৰা চব এনেকৈ ভালেই কথা হয়। এইটো মানে সকলোৰে বাবে আপুনি আদৰ্শ প্ৰেৰণা। আপোনাৰ নিচিনাকৈ চবেই তেনেকৈ কাম কৰিবলৈ ইচ্ছা কৰিব লাগে একচুৱেলি। আৰু হেৰি গৰু মানে খোৱা বোৱা এইবিলাক আপুনি আৰু তেওঁৰ স্বামীয়ে তেনেকৈ ৰাতিপুৱা সহায় কৰে? কিমান টাইম দিয়ে? ৰাতিপুৱা আমাৰ ধৰি লওক 4 বজাত আমি গাখীৰ খীৰাওঁ। 4 বজাত গাখীৰ খীৰাই 5:30লৈ গাখীৰ পঠিয়াই আজৰি হওঁ। তাৰপিছতে খোৱা দানা খুৱাওঁ। কিমান বজাত? গাখীৰ খোৱাৰ পিছত? দানা খুৱাওঁ আমি 6 বজাত দানা খুৱাই দিওঁ আৰু 8 বজালৈ মানে আজৰি হ'ব লাগে। ল'ৰা ছোৱালী স্কুল নিব লাগে। আৰু সেই খেৰ দিয়ে ন? আৰু খেৰ আছে আৰু কিনা দানা আছে, মুচলি, চাপৰ। কিনি তাত খৰচ হয় আপোনালোকৰ? হয়, মোৰ গোহালিটোত মানে আপোনাৰ দানাত মাহত 37,000 লাগে আৰু খেৰত 5,000 টকা লাগে। থাকিব লাগিবই মানে, নহ'লে থাকিবই লাগিব। ঘৰতে কাম কৰি লৈছে। ভাল লাগিলে আপোনাক লগ পাই। আৰু আপুনি এনেকৈ কাম কৰি যাওক। ছাগলী আৰম্ভ কৰিছোঁ আৰু 3জনী আৰম্ভ কৰিলোঁ। এতিয়া ছাগলী বহুত লাভ হয়। আৰম্ভ কৰিছোঁ আৰু আজিকালি মানে এইবিলাক মানুহে কামৰ সৰু বৰ চাই থাকিলেতো নহ'ব। এতিয়া আপুনি ইমান এটা ডাঙৰ প্ৰতিটো কামতে প্ৰত্যেকে নিজৰ মানে যিটো কাম কৰে মৰ্যাদা প্ৰত্যেকৰ কামতে থাকে। প্ৰত্যেকৰ কামৰ মৰ্যাদা আছে। আৰু সেইখিনি আপোনালোক লগ পাই ভালেই লাগিল। আৰু আহি থাকিম পিছত যদি হেৰি সময় সুবিধা মিলে। আৰু আপোনালোকে উন্নত কৰিবলৈ চিন্তা কৰিব আৰু তেতিয়া মানে আপোনালোকৰ আৰু আগবাঢ়িব। হেল্ল' হাই কৈছে কাণকেইখন মাৰি মাৰি আমাক। মানে কেতিয়া আছে যে সেইটো ষ্ট্ৰবেৰী খেতি ন? ষ্ট্ৰবেৰী খেতি কৰিছে। সেয়ে চাওক ফ্ৰেণ্ডছ, ষ্ট্ৰবেৰী খেতি কৰিছে ইমান ধুনীয়াকৈ নেট চেট দি। এয়া নামঘৰ। আৰু এতিয়া আমি বেলেগ এখন মানুহ ঘৰলৈ গৈ আছোঁ, মানুহৰ ঘৰলৈ গৈ আছোঁ। আৰু মোৰ লগত মোৰ ফ্ৰেণ্ড ধ্ৰুৱজ্যোতি মুদৈ, ৰিচাৰ্চ স্কলাৰ, কলেজ অফ কমিউনিটি চায়েন্স
ডিপাৰ্টমেণ্ট অফ এক্সটেনশ্যন এডুকেশ্যন এণ্ড কমিউনিকেশ্যন মেনেজমেণ্ট আৰু তাৰ ৰিচাৰ্জৰ কামতে আমি আজি আহিলোঁ ৰিচাৰ্জৰ কামটো হ'ব মোৰ ব্লগ বনোৱাও হৈ যাব এক গলি দুই চিকাৰ টু ইন ওৱান আমি যোন ঘৰ মানুহলৈ আহিছোঁ তাত 45জনীমান গৰু আছে বুলি কৈছে জাৰ্চি গৰু আৰু চাওক এয়া খেৰ গৰু খুৱাবৰ কাৰণে পহিলা এজনী গৰু ল তাৰপৰা ইটো এতিয়া লোৱাও হ'ল আৰু ঘৰতে উপাৰ্জনো হ'ল তেনেকে আৰম্ভণি কৰে আৰু সেই গতিকে এতিয়া চলটো মই পাহৰিলোঁ হিচাপ কৰিলে 30জনী ওপৰত গৰু আছে আৰু গাখীৰ এনেই কিমানকৈ দিয়ে এদিনত গোটেইবোৰ খীৰাৰ পিছত খীৰা মেলাৰ পিছত এনেই কিমান লিটাৰ হয় 3 কুইণ্টেলবোৰ হয় 3 কুইণ্টেল বাপৰে 3 কুইণ্টেল আৰু মানুহ আহেনে কালেকশ্যন কৰিবলৈ নে আপোনাৰ লৈ যায় নিজলৈ ইয়ালৈ আহি মেলি লৈ যায় আৰু তাৰপিছত আপোনাৰ খানা পিনা দানাবোৰ কি খানা দিয়ে আৰু চাপৰ কেলচিয়াম সেইবোৰ দিয়ে ন আৰু কিবা অসুবিধা তেনেকুৱা পায় নেকি অসুবিধা হ'লে ডক্তৰ আহে আৰু ডক্তৰ আহি ডক্তৰ কাম ডক্তৰে আমাৰ আমি নকওঁ খালি মাউচহে লাগে হ'ব দিয়ক এতিয়া চোৱা চিতা কোনে কৰে ন বৰ্তা আমি নিজে আপোনাক নিজে কৰে ইমানখিনি এনেকৈ আপোনাৰ অসুবিধা নহয় ন ইমানখিনি হেৰি কৰিবলৈ হয় অসুবিধা হ'লেও তেওঁলোকে কৰিব লাগিবতো উপায় নাই মানুহ আগত আছিলে মানুহ নাইকিয়া হ'ল এতিয়া দোৱালি কামত মানুহ নাথাকে নহয় ফাৰ্ম কৰে প্ৰত্যেকখন মানুহতে মানে আছে আৰু আছে ইয়াত এখন গাঁৱত আৰু গোটৰ পইচা লৈ লৈ কৰে নে মানুহৰ পৰা প্ৰায়খিনি সদস্যাই গোটৰ পইচাই আৰম্ভ কৰিছে সেইটো বছৰ হ'ল মানে ইয়াত টোটেল কিমান গোট আছে বুলি কৈছিলে এইখন গাঁৱত মোৰ 8টা গোট আছে 8টা গোট 80গৰাকী মহিলা এইখন গাঁৱতে আছে গোট আৰু সকলোৱে কিবা নহয় কিবা কামত জড়িত হৈয়ে আছে মানে বিশেষতঃ এই গৰু পালনটো এখন গাঁৱত মূল হেৰি আৰু চবৰে তথাপি বাকী খেতিবোৰ দেখিছোঁ ন খেতি কৰিছে এতিয়া ষ্ট্ৰবেৰী খেতি কৰিছে এটা গোটৰ মেম্বাৰ সেই আগত যোনটো শিৱানী গোট পাই আহিলোঁ তেওঁলোকৰ মেম্বাৰে হেৰি কৰিছে ষ্ট্ৰবেৰী খেতি কৰিছে মানুহবোৰ মানে বহুত এক্টিভ হ'ব লাগিব এইবিলাক কাম কৰিবলৈ কৰে বাৰু কষ্ট কৰে আচলতে কষ্ট কৰিব পাৰে মানুহখিনিয়ে সহায়ো পাইছে বাৰু এতিয়া বহুতখিনি গোটৰ ফালৰ পৰাও বহুতখিনি সহায় পাইছে আমাৰ সদস্যাবিলাকে প্ৰথমতে ৰিভলিং ফাণ্ড পালে 25,000কৈ এতিয়া আকৌ ঋণ 30% ছাবচিডি ঋণো ল'লে আকৌ এতিয়া শেহতীয়াকৈ 50,000কৈ যিটো পইচা দিছে কালি পৰহি সেয়া 30,000 চবৰে সোমাইছে সেইখিনি পৰাও বহুত সুবিধা পাব এতিয়া নতুনকৈ আকৌ ষ্টাৰ্ট কৰিব পাৰিব বেলেগ নহ'লে আগৰখিনিকে ভাল কৰিব পাৰিব ভাল কৰিব পাৰিব আৰু এতিয়া শেহতীয়াকৈ যিখিনি ঋণ দিছে আপোনাৰ 30% ছাবচিডি তাত আকৌ ৰেট অফ ইণ্টাৰেষ্টটো মানে 4% প্ৰথমতে 7%ত দিব যদি গোটটোৱে ধুনীয়াকৈ ধাৰ মাৰে তেতিয়া 4% হেৰি 3%টো মানে চৰকাৰৰ ঘৰৰ পৰা আহিব তেওঁলোকে অকল নিজে 4%হে দিব লাগিব সেইখিনিৰ পৰা সহায় পাইছে সহায় দিয়ে আৰু সহায় ল'ব জনাটো মানে বহুত কথা আছে এইটো কিছুমানে পালেও মানে ইউজ কৰিব নাজানে তেনেকৈ হেৰি কৰি থৈ দিয়ে
সেইকাৰণে আকৌ ইয়াত চব কৰি খোৱা মানুহ মানে সেইকাৰণে ভাল হেৰি কৰিব পাৰিছে চবৰে আছে ঘৰে প্ৰতি আছে ঘৰৰ প্ৰতি আছে নেকি নামঘৰ বহুত আছে আমি আহোঁতে সেইফালে নামঘৰ দেখিছোঁ অঁ এইটো এটা নামঘৰ ক'ত গ'ল আমাৰ ৱাহ ক'ত গ'লি আকৌ তই ইমানে ওখ একদম মই এনেকৈ হাতখন দিবলৈ তেতিয়াহে ওলাব নহ'লে ইয়াৰ মূৰটো কাট খাই যাব সৰহ নহ'লেও ঘৰে প্ৰতি 2-3জনী জাৰ্চি থকা প্ৰত্যেকটো পৰিয়ালত আছে আছে ট্ৰেডিশ্যনেল হৈ গৈছে মানে চিষ্টেম জাৰ্চি হেৰি কৰে কম নহয় ইমান ডাঙৰ ডাঙৰ গৰুবোৰ ভয় লাগে দেখিলে এনে ষ্ট্ৰবেৰী খেতি কৰিবলৈ মাটি চাটি বেলেগ হ'ব লাগে নে এনেকৈ পলিথিনত কৰিব লাগে অঁ চিষ্টেম বেলেগ মই পাছফালেও কৰিছোঁ পাছফালে বহলকৈ আছে চাগে পাছফালে আছে সময় ইয়াতকৈ সমানে আছে বেলেগ ঘাঁহ বনবোৰ নগজিবৰ কাৰণে তাৰমানে বেলেগ ঘাঁহ বনবোৰ নগজে আৰু ফলটো মানে ইয়াত লাগিলে অঁ এই মাটিত পৰিলে গেলি যাব তাৰমানে ইয়াত পলিথিনতে লাগিব অঁ সেইকাৰণে মাটিতে গেলি যায় মাটিত পৰিলে মানে মাটি চাইডটো গেলি যাব আৰু বেছি চেঞ্চিটিভ তাৰমানে বেছি দিন পকিলে নাথাকে তাৰমানে পাছফালেও আছে বাৰু মই খেতিতে যিমানখিনি হ'ব সেইখিনি বিকিব ন আপুনি হেৰি আহিবনে মানুহ মানুহ যোৱাবাৰ মোৰ লকডাউনতে মানে ঘৰৰ পৰাই নিলে চবে অঁ ঘৰৰ পৰা লৈ যায়হি ন বেলেগত যোৱা নাই অঁ যোৱা বছৰৰ পৰা ষ্টাৰ্ট কৰিছে ষ্ট্ৰবেৰী খেতিটো এনেই অইন খেতি কৰে এইবিলাক কৰিয়ে থাকে এইবিলাক বাম খেতি আৰু ফ্ৰেণ্ডছ এয়াই আছিল আজিৰ ভিডিঅ'টো গাঁওখনৰ মানুহখিনি ইমান কৰ্মমুখী হয় দেখি ভাল লাগিছে আৰু সকলো এনেকৈ কৰ্মমুখী হোৱাটো আশা কৰিছোঁ যদি আজি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেন্তে প্লিজ লাইক এটা কৰিব শ্বেয়াৰ কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন এটা ভিডিঅ'লৈ পুনৰ আহিছোঁ তেতিয়ালৈকে এটা বাই বাই টেক কেয়াৰ